বন্ধুসকল একে সমাধানৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। আজিৰ এই ভিডিঅ'ত আমি HSLC 2023 অসমীয়া MIL-ৰ যি ব্যাকৰণ সেকশন আছে অৰ্থাৎ গ্ৰামাৰ সেকশন আছে য'ত নেকি টোটাল মাৰ্কস 10 আছে, সেই 10টো আমি কেনেকৈ পাব পাৰোঁ তাৰ বাবে আমি কেইটামান কোশ্চেন যুগুতাইছোঁ আমাৰ আগৰ পূৰ্বৰ অভিজ্ঞতাৰ পৰা। আপোনালোকে এইবিলাক পঢ়িলে আশা কৰোঁ যিসকলে গ্ৰামাৰত বহুত উইক হয় তেওঁলোকেও ভাল স্কোৰ গেইন কৰিবলৈ সক্ষম হ'ব। মোৰ দেন 90% তো কমন পাই যাব আপোনালোকে ইয়াৰ পৰাই। তো বলক আমি চাওঁ আমাৰ প্ৰশ্নবিলাক। প্ৰথম প্ৰশ্নটো দিয়া হৈছে সন্ধি কাক বলে, উদাহৰণ দি বুজাই লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট এটা কোশ্চেন হয়। সন্ধি কাক বলে, দুটা শব্দ জোৰ লাগি বা লগ হৈ এক বিশেষ নিয়মৰ মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি। ইয়াৰ উদাহৰণটো দি দিবা। উদাহৰণটো দিছে নমস্কাৰ সমান সমান নম যোগ কাৰ নমস্কাৰ, দেৱাসুৰ দেৱ যোগ অসুৰ দেৱাসুৰ। ভেৰি ইম্পৰ্টেণ্ট দিয়া হৈছে ইয়াত, কিয়নো এই প্ৰশ্নটো প্ৰায় সংখ্যক এক্সামতে আহিবলৈ দেখা যায়, সেইকাৰণে আপোনালোকে এইটো মিছ নকৰিব। সন্ধিৰ বাবে কেইটামান সন্ধি আমি যুগুতাইছোঁ, যিবোৰ সন্ধি স্পেচিয়েলিভাৱে 2 মাৰ্কছৰ আহিব। ওপৰৰ প্ৰশ্নটো 2 মাৰ্কছৰ 3 মাৰ্কছৰ আহিব আৰু স্পেচিয়েলি যিবিলাক সন্ধি আহিব 2 মাৰ্কছৰ সেইটোৰ বাবে আপোনালোকে এইকেইটা চাব পাৰে। যেনেকৈ প্ৰথমটো হিমাচল, হিমযোগ আচল হিমাচল, নাবিক নৌ যোগ ইক নাবিক, উচ্ছেদ উদ্যোগ ছেদ উচ্ছেদ, উচ্ছল উদ্যোগ ছল উচ্ছল, উজ্জ্বল উদ্যোগ জল উজ্জ্বল, হিতৈষী হিতযোগ এসি হিতৈষী, সঞ্চয় সমযোগ চয় সঞ্চয়, ভাবুক ভৌযোগ উক ভাবুক, যথেষ্ট যথাযোগ ইষ্ট যথেষ্ট। তো বন্ধুসকল এইটো আমাৰ গল সন্ধি। ইয়াৰ পৰাই সন্ধি আহিব কেইটামান আছে। সমযোগ সংস্কৃত, সমযোগকৃত সংস্কৃত, নীৰৱ নিযোগ ৰৱ নীৰৱ। ভেৰি ইম্পৰ্টেণ্ট, এইবিলাক পঢ়িবা, এইবিলাকৰ ভিতৰতে আহিব। আমাৰ পৰৱৰ্তী গ্ৰামাৰৰ যিটো আছে বিপৰীতাৰ্থ শব্দ 2 মাৰ্কছৰ আহিব। বিপৰীত শব্দ সেইটো চোৱা। আবাহন বিপৰীত শব্দ বিসৰ্জন, অনুকূল প্ৰতিকূল, আবিৰ্ভাৱ তিৰোভাৱ, স্তুতি নিন্দা, ক্ষয় বৃদ্ধি, গহীন চঞ্চল, স্থাবৰ অস্থাবৰ, টান কোমল। বন্ধুসকল ইয়াত যিকেইটামান বিপৰীত শব্দ দিয়া হৈছে এইবিলাক হৈছে এনেকুৱা বিপৰীত শব্দ যিবিলাক আমাৰ কিতাপত নাই আৰু যিবিলাক কমপ্লেক্সিভ হয়, অলপ যিবিলাক জটিল হয় সেই জটিলবিলাকেই আমি ইয়াত উল্লেখ কৰিছোঁ। আৰু যিবিলাক সহজ আছে কিতাপৰবিলাক এটাও মিছ কৰিব নোৱাৰে আপোনালোকে, সেইবিলাক সকলোৱে পঢ়িব লাগিব। তাৰোপৰি আপোনালোকে এইবিলাক চাব পাৰে, এইবিলাকৰ ওপৰত যদি বাহিৰৰ কিবা আহে ইয়াৰ ভিতৰতে আহিব। তো সেইকাৰণে আপোনালোকৰ 90%টো খাটাং হৈ থাকিব। পৰৱৰ্তী প্ৰশ্নটো চোৱা। পৰৱৰ্তী দিয়া হৈছে সমাৰ্থক শব্দ। এইটো আপোনালোকৰ 2 মাৰ্কছৰ আহিব। সমাৰ্থক শব্দ বৃক্ষ মানে বিতপী, সূৰ্য মানে আদিত্য, নিশা ৰজনী, পক্ষী বিহগ, চৰাই পক্ষী, কুসুম পুষ্প, আচম্বক তেওঁলোক, তৰংগ ঢৌ। তো এইবিলাকো সমাৰ্থক শব্দ, কেইটামান কমপ্লেক্সিক সমাৰ্থক শব্দ, জটিল সমাৰ্থক শব্দ দিয়া হৈছে আৰু কিতাপৰবিলাক সকলোবিলাক পঢ়িব লাগিব। যদি কোনোবাই যদি কিতাপৰবিলাক পঢ়িবলৈ অসুবিধা হয় তেনেহ'লে আপোনালোকে এইবিলাক পঢ়িলেই আৰু পূৰ্বৰ অভিজ্ঞতাৰে আপোনালোকে এনচাৰ কৰিব পাৰিব। ইমান সহজ কঠিন নহয় সমাৰ্থকৰ বিপৰীত শব্দটো। কোশ্চেনবিলাক অলপ কমপ্লেক্সিভ হয়। যেনেকৈ ছন্দ কাক বলে, এইটো 2017 আই থিংক আহিছিল। চাওঁ ইয়াৰ এনচাৰটো দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লিখিব পাৰে। চ' মই কৈ আছোঁ আপোনালোকে শুনক। নিয়মিত লয়যুক্ত আৰু সংপৰিমিত ধ্বনি বিন্যাসকেই ছন্দ বলে। ভেৰি ইম্পৰ্টেণ্ট, 1 মাৰ্কছৰ আহিব পাৰে। ছন্দ কাক বলে এটা উদাহৰণ দিয়া, 2 মাৰ্কছৰ আহি গ'ল। তাৰপিছত এই প্ৰশ্নটো ভেৰি এইটো 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ সম্ভৱত আহিব। এইটো হৈছে কবিতাত ছন্দৰ প্ৰয়োজনীয়তা কি বা প্ৰয়োজন কি বুজাই লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট হয় HSLC 2023 বাবে। ইয়াত এনচাৰটো আপোনালোকে মই অলপ সৰু কৰি দিওঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক, মই ইমান পঢ়িব পৰা সময় নাই। তাৰপিছত দিছে যে ছন্দি কেই প্ৰকাৰ, এইটো চাবা। ছন্দি মিত্ৰাক্ষৰ ছন্দ, ছন্দ কেই প্ৰকাৰ,
মিত্ৰাক্ষৰ ছন্দ, এইটোৰ ডেফিনেশ্যনটো অলপ শিকিবা। ইয়াৰ উদাহৰণটো এইটো আহাৰ চান্স আছে। মিত্ৰাক্ষৰ ছন্দ কাক বোলে উদাহৰণ দিয়া। তাৰপিছত ছন্দ মানে সেইটোকে বুজোৱা হয়, মানে লাষ্টৰ যিটো আখৰ থাকে সেই আখৰটোৰ লগত পৰৱৰ্তী লাইনৰ যি আখৰটো মিল, ইয়াকেই ছন্দ বুলি কোৱা হয়। অলপ বুজিলে আপোনালোকে বনায়ো লিখিব পাৰিব, টেনশ্যন নহয়। অমিত্ৰাক্ষৰ ছন্দ, যি ছন্দৰ পংক্তিবোৰ শেষ আখৰ মিলা নাই, তাক অমিত্ৰাক্ষৰ ছন্দ বোলে। চমু টোকা আহে গ্ৰামাৰত, সেইটো হৈছে লচৰি ছন্দ আৰু দুলৰি ছন্দ। চাওক আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক লচৰি ছন্দটো। এইটো হৈছে লচৰি ছন্দ, ইয়াৰ পৰা ইয়ালৈ লচৰি ছন্দ। তাৰপিছত আপোনালোকে এইটো মাৰি লওক স্ক্ৰীনশ্বট, মই ইমান পঢ়িব পৰা সময় নাই। দুলাৰী ছন্দ, সম্ভৱতঃ আপোনালোকৰ স্ক্ৰীনশ্বট মৰা হৈছে। আৰু এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হৈছে সমাস কাক বোলে, উদাহৰণ সহ বুজাই লিখা। পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুটা বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। বহুত সহজ হয় এইটো, আপোনালোকে 2-3 বাৰ পঢ়িলে আপোনালোকৰ সম্ভৱতঃ মাথাত সোমাই যাব, মূৰত। শব্দ গঠনৰ এক পদ্ধতি, ই হৈছে শব্দ গঠনৰ এক পদ্ধতি। ইয়াত উদাহৰণটো দিছে চোৱা, যেনে বেঙেনাৰ নিচিনা বোল যাৰ বেঙেনা বুলিয়া, চন্দ্ৰ আছে পানীৰ যাৰ চন্দ্ৰপানী। এনেকুৱা কোৱেশ্চন আহিব পাৰে। সমাজ কাক বোলে উদাহৰণ দিয়া, 3 মাৰ্কছ থাকিব। তো কেইটামান সমাজ, ইম্পৰ্টেণ্ট সমাজৰ কথা কৈ দিওঁ। সমাজৰ 2 মাৰ্কছৰ এক্সট্ৰা আহিব। সেইটো হৈছে দোমাহী, 2 মাহৰ সমাহাৰ, দ্বিগু সমাস। ত্ৰিফলা, তেতিয়া লিখিবা 3 ফলৰ সমাহাৰ, দ্বিগু সমাস। শতাব্দী, শতব্দৰ সমাহাৰ, শতাব্দী। সম্ভৱতঃ এই 3টাৰ পৰা 2টা আহিব পাৰে এইবেলি, 2টা নাহিলে এটাতো গ্যাৰাণ্টি আহিব। প্ৰত্যয় কাক বোলে, অসমীয়া ভাষাৰ প্ৰত্যয় কেই প্ৰকাৰ আৰু কি কি। আৰু এটা ইম্পৰ্টেণ্ট 3 মাৰ্কছৰ কোৱেশ্চন হয়, মূলৰ লগত জীৱৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি হয়, তাকে প্ৰত্যয় বোলে। যেনে ফুল যোগ অনি, ফুলনি, ধান যোগ অনি, ধাননি। অসমীয়া ভাষাত প্ৰত্যয় 4বিধ। অসমীয়া ভাষাত প্ৰত্যয় হৈছে কি 4 প্ৰকাৰ। কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয়, বিভক্তিবাচক প্ৰত্যয়। এইবিলাকৰ ডেফিনেশ্যন যদি আপোনালোকে লয় তেনেহ'লে আৰু ভাল হয়। সো এইখিনি আছিল আমাৰ 10 মাৰ্কছৰ গ্ৰামাৰ। ইমান কঠিন একো নহয়, কিতাপৰবিলাক পঢ়িলে আৰু ইয়াৰ পঢ়িলে আপোনালোকে 90+ কৰিব পাৰিব গ্ৰামাৰত, অৰ্থাৎ 10ৰ ভিতৰত 9 পাবলৈ সক্ষম হ'ব। মই সম্ভৱতঃ নাজানো, তথাপিও এটা আইডিয়া পূৰ্ব অভিজ্ঞতাৰ পৰা শ্বেয়াৰ কৰিলোঁ। তো পৰৱৰ্তী সময়ত আমি পৰৱৰ্তী ভিডিঅ'ত এই অসমীয়াত কি কি ৰচনা আহিব সেই ৰচনাৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিম। তাত আমি 100% আপোনালোকক দিম যে এইকেইটা ৰচনাৰ ভিতৰতেই এইবাৰ এক্সামত আহিব। সেই ৰচনাত 8 মাৰ্কছ আছে। পৰৱৰ্তী ভিডিঅ'লৈ চাই থাকিবা। আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। পৰৱৰ্তী ভিডিঅ' সোনকালে আহি আছে। আপোনালোকৰ এক্সাম শুভ হওক। ধন্যবাদ।